নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি প্ৰাচীন অসমৰ বিষয়ত কিছু সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদি প্ৰথমবাৰ মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ইন হুইচ চেঞ্চুৰী দ্য এনচিয়েণ্ট এৰা অফ আছাম বিগেন? কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল? ইয়াৰে অপশ্যনসমূহ হৈছে অপশ্যন এ 4th চেঞ্চুৰী, অপশ্যন বি 3rd চেঞ্চুৰী, অপশ্যন চি 5th চেঞ্চুৰী, অপশ্যন ডি 1st চেঞ্চুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 4th চেঞ্চুৰী। The historical account of ancient Assam begins with the establishment of which dynasty? প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়? অপশ্যনসমূহ হৈছে চালিয়া ডাইনাষ্টি, বৰ্মন ডাইনাষ্টি, আহোম কিংডম, অপশ্যন ডি চুতীয়া ডাইনাষ্টি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰ্মন ডাইনাষ্টি। Which of the following dynasty precedes the Bormon dynasty? নিম্নলিখিত কোনটো বংশ বৰ্মন ৰাজবংশৰ পূৰ্বৱৰ্তী? অপশ্যনসমূহ হৈছে অপশ্যন এ পাল ডাইনাষ্টি, অপশ্যন বি কোচ ডাইনাষ্টি, অপশ্যন চি ভৌম ডাইনাষ্টি, অপশ্যন ডি চালিয়া ডাইনাষ্টি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভৌম ডাইনাষ্টি। In the Allahabad pillar inscription, Central Assam mentioned as এলাহাবাদ স্তম্ভ শিলালিপিত মধ্য অসমক কি বুলি উল্লেখ কৰা হৈছে? অপশ্যনসমূহ হৈছে দবকা, অপশ্যন বি কামৰূপ, অপশ্যন চি কামৰূপ দুবাৰ আহি গ'ল, অপশ্যন ডি কোচবিহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ দবকা। Who was the founder of the Bormon dynasty? বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনসমূহ হৈছে ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, অপশ্যন চি নৰকা বৰ্মন, অপশ্যন ডি মহিৰংগ দানৱ। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি পুষ্য বৰ্মন। Which king of Bormon dynasty was contemporary of Samuddragupta of Gupta dynasty? বৰ্মন ৰাজবংশৰ কোনজন ৰজা গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ বালা বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি পুষ্য বৰ্মন, অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি পুষ্য বৰ্মন। What was the common language used in Kamrupai inscription? কামৰূপ শিলালিপিত ব্যৱহৃত সাধাৰণ ভাষা কি আছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ পালি, অপশ্যন বি হিন্দী, অপশ্যন চি বাংলা, অপশ্যন ডি সংস্কৃত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সংস্কৃত। What was the official language of the Bormon dynasty? বৰ্মন ৰাজবংশৰ চৰকাৰী ভাষা কি আছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ আছামিজ এণ্ড বাংলা, অপশ্যন বি ৰাজবংশী এণ্ড নেপালী, অপশ্যন চি কামৰূপী প্ৰাকৃত এণ্ড সংস্কৃত, অপশ্যন ডি নন অফ দ্য এবভ। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন চি কামৰূপী প্ৰাকৃত এণ্ড সংস্কৃত।
Which of the following Bormon king was also known as Maharajadhiraj? নিম্নলিখিত কোন বৰ্মন ৰজাক মহাৰাজাধিৰাজ বুলিও জনা গৈছিল? অপশ্যনসমূহ হৈছে পুষ্য বৰ্মন, মহেন্দ্ৰ বৰ্মন দুবাৰ আহি গ'ল। অপশ্যন ডি সমুদ্ৰ বৰ্মন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পুষ্য বৰ্মন। ভাস্কৰ বৰ্মন issued the famous নিধানপুৰ কপাৰ প্লেট গ্ৰাণ্ট আফটাৰ দ্য বেটল অফ। ভাস্কৰ বৰ্মনে কোনখন যুদ্ধৰ পিছত বিখ্যাত নিধানপুৰ কপাৰ প্লেট অনুদান জাৰি কৰিছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ গৌড়, অপশ্যন বি কামৰূপ, অপশ্যন চি পুণ্ড্ৰবৰ্ধন, অপশ্যন ডি কৰ্ণ সুবৰ্ণ। শুদ্ধ উত্তৰটো অপশ্যন ডি কৰ্ণ সুবৰ্ণ। Which of the following princes of Kamrupa kingdom married King Meghvahana of the Gonanda dynasty of Kashmir? কামৰূপ ৰাজ্যৰ নিম্নলিখিত কোন ৰাজকুমাৰীয়ে কাশ্মীৰৰ গোনান্দা ৰাজবংশৰ ৰজা মেঘবাহানক বিয়া কৰাইছিল? অপশ্যন হৈছে অমৃতা প্ৰভা, গন্ধাৱতী, অপশ্যন চি ভগাৱতী, অপশ্যন ডি নয়না দেৱী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অমৃতা প্ৰভা। The earlier Bormons were subordinates of আগৰ বৰ্মনসকল কাৰ অধীনস্থ আছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ গুপ্তা এম্পায়াৰ, অপশ্যন বি মৌৰ্য এম্পায়াৰ, অপশ্যন চি মোগল এম্পায়াৰ, অপশ্যন ডি মগধ এম্পায়াৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুপ্তা এম্পায়াৰ। Who was the first king of Assam to perform অশ্বমেধ যজ্ঞ? অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল? অপশ্যনসমূহ হৈছে পুষ্য বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি ভূতি বৰ্মন, অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। The ruler of Bormon dynasty, Mahabhut Bormon, was popularly known as বৰ্মন ৰাজবংশৰ শাসক মহাভূত বৰ্মন জনপ্ৰিয় আছিল। অপশ্যনসমূহ হৈছে অপশ্যন এ ভূতি বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি পুষ্য বৰ্মন, অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভূতি বৰ্মন। Who is the author of the biography হৰ্ষচৰিত where the Bormon king Mahabhut Bormon is named as ভূতি বৰ্মন? জীৱনী হৰ্ষচৰিত য'ত বৰ্মন ৰজা মহাভূত বৰ্মনৰ নাম ভূতি বৰ্মন বুলি নামকৰণ কৰা হৈছে, সেই জীৱনীখনৰ লেখক কোন? অপশ্যন এ শূদ্ৰক, অপশ্যন বি বাণভট্ট, অপশ্যন চি বিশাখা দত্ত, অপশ্যন ডি ভাস্কৰ বৰ্মন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাণভট্ট। The ruler of Bormon dynasty, Sustita Bormon was renowned as বৰ্মন ৰাজবংশৰ শাসক সুস্থিতা বৰ্মন প্ৰসিদ্ধ আছিল। অপশ্যন এ শ্ৰী ভাস্কৰ, অপশ্যন বি শ্ৰী মহেন্দ্ৰ, অপশ্যন চি শ্ৰী পুষ্য, অপশ্যন ডি শ্ৰী মৃগাংক। শুদ্ধ উত্তৰটো অপশ্যন ডি শ্ৰী মৃগাংক। The title of Kumar Raja was given to কুমাৰ ৰাজা উপাধিটো কাক দিয়া হৈছিল?
অপশ্যনসমূহ হৈছে অপশ্যন এ ভূতি বৰ্মন, অপশ্যন বি পুষ্য বৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন, অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন চি ভাস্কৰ বৰ্মন। Who was the contemporary of ভাস্কৰ বৰ্মন in northern India? উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক কোন আছিল? অপশ্যনসমূহ হৈছে অপশ্যন এ গোপালা, অপশ্যন বি হৰ্ষবৰ্ধন, অপশ্যন চি সমুদ্ৰগুপ্ত, অপশ্যন ডি ধ্ৰুৱ নাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি হৰ্ষবৰ্ধন। The presents that were sent by ভাস্কৰ বৰ্মন to হৰ্ষবৰ্ধন included ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ প্ৰেৰণ কৰা উপহাৰবোৰৰ ভিতৰত আছিল অপশ্যন এ কেন আৰ্টিকলছ, অপশ্যন বি কিভিং বাৰ্ডছ, অপশ্যন চি চিলভাৰ কইনছ, অপশ্যন ডি টাইগাৰ্ছ টিথ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেন আৰ্টিকলছ। আজিৰ শেষৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য কম্প'জাৰ এণ্ড ৰাইটাৰ অৱ দ্য নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। নিধানপুৰ কপাৰ প্লেট শিলালিপিৰ সুৰকাৰ আৰু লেখক কোন আছিল? অপশ্যন হৈছে দিবাকৰ প্ৰভা, বসু বৰ্মা, অপশ্যন চি কালিয়া, অপশ্যন ডি দত্তকাৰা পূৰ্ণ। শুদ্ধ উত্তৰটো অপশ্যন বি বসু বৰ্মা।